এয়া মোৰ কাষত আছে দুটি ভাইটি ই হৈছে ধনিৰাম চেতিয়া দাদাৰ ডাঙৰ পুত্ৰ আৰু এই কণমানিটি হৈছে দাদা সৰু পুত্ৰ তেওঁলোকে দেউতাকৰ লগত খেতি পথাৰত পিছে পিছে দেউতাকৰ লাগি থকা দেখা যায় ভিডিঅ'সমূহত তাকে আপোনালোকক পৰিচয় কৰাই দিম বুলি ভাবিছোঁ ভাইটি দুটাক আৰু যিটো সময়ত এনেকুৱা বয়সৰ ল'ৰাবিলাকে মোবাইলত গেম খেলি বা মোবাইলটো চাই বহি থাকে কিন্তু তেনে সময়ত এই ভাইটি দুটাই মানে দেউতাকক কৃষি ক্ষেত্ৰত সহায় কৰে এনেই মোবাইল টিভি বা মানে টাইম লছ নকৰে তেওঁলোকে সুন্দৰকৈ পঢ়া শুনাটো আগবাঢ়ি আছে আহকচোন লগত অকণমান কথা পাতোঁ তোমাৰ পৰিচয়টো দিয়াচোন নমস্কাৰ মোৰ নাম শ্ৰী ভাগ্যজ্যোতি চেতিয়া হয় মই বৰ্মাজান মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ হয় মই দেউতাৰ লগত প্ৰায় বাৰীলৈ আহি থাকোঁ আজৰি সময়ত দেউতাৰ পিছে পিছে তামোল পুলি ফল মূলৰ পুলি ৰুওঁ আদি ৰোপণ কৰোঁ আৰু আমি যিবোৰ পুলি ৰোপণ কৰিছিলোঁ সেইবোৰ এতিয়া ডাঙৰ হৈছে আৰু আমি নিজে খাব পৰা হৈছোঁ হয় আৰু দেউতাকে তেওঁলোকক খুব সুন্দৰকৈ শিক্ষাবিলাক দি যায় তেওঁলোকে অধ্যয়ন কৰি গৈছে শিক্ষাবিলাক আৰু তোমাৰ নামটো কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰী দিৱজ্যোতি চেতিয়া হয় ভৱিষ্যতে এনেকৈ সদায় দেউতাৰ লগত কাম কৰি যাবা দেই এটা মানে শিল বৰষুণে সৰুৱালে কাৰণেহে নহ'লেতো ইয়াতে এটা ঠানিতে 6টা 7টা পৰ্যন্ত তেনেকৈ লাগিছিলে যথেষ্টখিনি কলি হৈ গ'ল খেলটো ইমানখিনি ৰৈছে এই ঠানিবোৰ মই যে গুৰিতে ছিঙি দিছোঁ ইয়াৰ কাৰণটো হ'ল কি ইয়াত যেতিয়া আকৌ নতুন ডাল আহিব নহ'লে যদি এই ঠানিবোৰ যদি থাকি যায় আমটো ছিঙি যদি এই ঠাৰিটো থাকি যায় তেতিয়াহ'লে নতুন ডাল মেলিবৰ কাৰণে আকৌ সময় লাগে যথেষ্টখিনি কিন্তু ছিঙি দিয়াৰ লগে লগে খুব এমাহ সময়ৰ পিছতে আহি যাব একেলগে 2-3টা ছিঙি পাব একেলগে মানে 2-3টা ঠানি ধৰি থৈ মই তাকে আৰু ভৱিষ্যতে তেনেকৈ ৰ'ব আৰু তেনেকৈ অকণমান যত্ন কৰিব লাগিব নাৰিকল লগা নাই